জান কি কৰিছা আহিবা আকৌ দেই আইও মানুহজনৰ লগতে ঘণ্টা দুঘণ্টা কথা পাতে নি হে কোনে নাপাতে বুলি কৈছে হে হৰি ভাত চব্জি এতিয়ালৈকে বনোৱা নাই ফোন না কৈছো না ফোন না মোৰ ল'ৰাটোক মাথাখিনি খাই দিলি আৰু হে মনে দিছা বাচন বৰ্তন নাই ধোৱা ৰাতিপুৱাৰ দুপৰীয়া হ'ল আৰু ভাত চব্জি বনোৱা নাই চুলিবোৰ কৰি আছ হে এ হৰি গৈছ নাই তই হে চুলি সোপা তামোল সোপা খাই লওঁ দিছো খাটিবই নাপালো এজন কথা শুনি আইও হাত কাটে বুলি ভয় লাগে নহয় খাই লগে এ আলো ৰ ভাৰি দিলো যাওক কি নে ভিতৰতে সোমাই সোমাই থকা হা বাহিৰত অলপ পৃথিৱীখন চাব লাগে নহয় নেকি ভিতৰত থাকি ভাল লাগে ভাল লাগে এ সৰু এসোপা লিপষ্টিক গহনা আছে কিনি দিছে যেতিয়া গঢ়িমে আকৌ মা কি হয় এফালে আহকচোন ৰিলষ্টা বনোৱা মিলতে তোৰ তামোল কালি হ'লনে হে এ হৰি আহক না ৰিলষ্টা বনাও কি ৰিলছ ফিল হে ভিডিঅ' কি ভিডিঅ' এনেকে ভয় কৰে নেকি বাহিৰত গৈ বিহু নাচিব নোৱাৰো হে আহক মই কিমান ধৰিম না আজিকালি বোৱাৰী কি ফেশ্বন মডাৰ্ণ উফৰা মই বনাব নোৱাৰো না মই যাংগে হেপাই দে বস্তু এটা কৰিব দিয়ে নকৰে বনা জি বনা আইও মই তো দুখ পালো উফ কি যে বোৱাৰী পালো নহয় কি লিখন আছিলে জানো
এনেকুৱা বোৱাৰী এজনী পাম বুলি মই জীৱনতো ভবা নাই অ' কৃষ্ণ। বোৱাৰী অ' বোৱাৰী বোৱাৰী ঐ তামোল এটা কৰা আনিছো ৰ'ব। ভাত চব্জি বনাব হোৱা নাই। অ' মা কি হ'ল? বলক না বজাৰৰ পৰা আহোঁগৈ। ঘৰতচোন চব বস্তু আছে আৰু কি বজাৰ লাগে? এটাহে বস্তু নাই। কি বস্তু? লিপষ্টিক, কাজল, তাৰপিছত সেন্দুৰ, ফুট আৰু কেইটামান বস্তু আছে। মই এইকেইটা দিনহে চাবলৈ জীয়াই আছিলো হে। বলক না এনেকে নকেলে কৈছিল বলকচোন। যাবি হয় কেনেকে যাবি? এইটো লওক আপুনি কৈছিলে নহয় ডাঙৰ তামোল এডোখৰ লাগে বুলি লওক খাই থাকক। খোজকাঢ়ি যাম আকৌ। হেৰ' মই ইমান ৰ'দত খোজ পাই নাযাওঁ দেই। ক'ত ৰ'দ দেখিছে আপুনি? তোৰ চকুটো অলপ ভালকে চাচোন, ৰ'দ দেখা নাই যে হে ওলাগে না। ওলাই আছো আপুনি নিজে ওলাওক। আপুনিহে নিজে ষ্টাইল চাই পইচা পাতি ওলাগে না। মোনাটো নালাগে। পইচা পাতি আপোনাৰ ওচৰতে আছে মোৰ ওচৰত নাই। এই বুঢ়ী হ'লে আৰু পইচা পাওঁ নেকি হা? বৃদ্ধ পেঞ্চন পায় নহয় আপুনি। কোনে ক'লে হেৰ' ইমান দিন লুকাই থৈছিলো তোৰ পৰা। বেংকলৈ কিহৰ কাৰণে যায়? মই এদিন বেংকলৈ গৈছিলো মানুহটোৱে ক'লে কি অ' তোমাৰ মাৰ পইচা সোমাইছে নহয়। পইচা দিলে দিয়ক নিদিলে নাই। বোলে আপোনাৰ ল'ৰাটোৰ পৰা মই 25,000 টকা খুজিম। গুগল পে' কৰ গুগল পে'। আইঅ' বৃদ্ধ পেঞ্চন কিমান পাওঁনো হে? 5,000 লাগেনে? ইলেক্ট্ৰিক কাৰ্ডৰ কিনোতে অঁ এই 2 বছৰ দেখোন আপুনি মোক লগাই দিছিলে বৃদ্ধ পেঞ্চন নাপাওঁ। এই 2 বছৰ পইচা কি কৰিলে? মোৰ জীয়েকলে দিলে আপুনি। আইঅ' আমাৰ লিপষ্টিক আছে নে কাজল আছে নে হা? তই যা চাইকেলটো মোক লাগে যা। মই পইচাখিনি ওলাই আহ। মই বেছি নোৱাৰো 300 টকাই পাৰিম। নালাগে মোক 300 টকা। 5,000 টকা ক'লে 5,000 টকা লাগিব মোক। আনি দিছোঁ ৰ বমাই দিল। হ'ল নাই? বল। নমস্কাৰ গাইজ, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? এতিয়া নতুনকৈ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। একেবাৰে নতুন, ইমান এডিটিংবিলাক জনা নাই বাৰু, হ'লেও চেষ্টা কৰিছোঁ বনাবলৈ। এই ভিডিঅ'টো আমি কাৰো মনত আঘাত দিবলৈ বনোৱা নাই আৰু নিবিচাৰোঁ। এই ভিডিঅ'টো অকল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে। আপোনালোকে যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব বুলি আশা কৰিছোঁ। আৰু আগলৈ সৰু সৰু তেনেকুৱা ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। নমস্কাৰ।